আহি আছিলোঁ। আৰু এতিয়া বাজিছে কমেও 3:30 বাজিছে। মানুহৰ ভিৰ এতিয়াও কমা নাই, ভিৰ এতিয়াও বাঢ়িয়ে আছে। আৰু বোলবমত আহিলে বশিষ্ঠ মন্দিৰৰ পৰা পানী আনিব পাৰে, আনি কিনে আপোনাৰ ভীমাশংকৰত দিব পাৰে, আৰু নহ'লে বশিষ্ঠ মন্দিৰৰ পৰা আনি আপোনালোকে শুক্লেশ্বৰ মন্দিৰতো ঢালিব পাৰে। কিন্তু আমি শুক্লেশ্বৰ মন্দিৰত যোৱা নাছিলোঁ, আমি ডাইৰেক্ট ভীমাশংকৰ মন্দিৰতে আহিলোঁ, কাৰণ আমি ভীমাশংকৰ মন্দিৰ মই আগে পিছে আহি পোৱা নাছিলোঁ। আৰু আহি কিনে বহুতেই বেছি ভাল লাগিল, কাৰণ এনেকুৱা এটা পৰিৱেশ মই আগে পিছে দেখা পোৱা নাছিলোঁ। আৰু আপোনালোকে বাৰু এইবাৰ ক'ত গৈছিল কমেণ্ট কৰি জনাব নাপাহৰিব। আৰু আমিও এনেকৈ চাকি ধূপ জ্বলালোঁ আৰু শিৱলিংগত পানী ঢালিলোঁ। আৰু আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়ে আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ কাৰণে টাটা, বাই বাই।